Hi guys, it's me Pranjal. এই ভিডিওত আমি টাইটেল বাৰৰ বিষয়ে জানিবলৈ ট্ৰাই কৰিম মানে ওয়াৰ্ডত টাইটেল বাৰ কেনেকৈ ইউজ হয় আৰু কোনটো কোৱা যায় হৈছে ওকে টাইটেল বাৰটো হ'ল আপোনাৰ কুইক এক্সেস টুলবাৰৰ কাষতে থাকিব দিছ ওয়ান টাইটেল বাৰ হৈছে আপোনাৰ এইটো টাইটেল বাৰ বুলি কোৱা যায় হৈছে দেখিছে আপুনি টাইটেল বাৰ হৈছে যেটো টাইটেল বাৰ হ'ব সেই পাৰ্টিকুলাৰ ডকুমেন্ট তোৰ নামত হ'ব হৈছে আপুনি যেটো ডকুমেন্ট সেভ কৰিছে বা সেভ কৰি ওপেন কৰিছে হৈছে যেটো ডকুমেন্টস আপুনি সেভ কৰিব বিচাৰিছে হৈছে এটো হ'ব আপোনাৰ টাইটেল বাৰ ক্লিয়াৰ আৰু উইন্ডোজত আপুনি যিমানে ডকুমেন্টস খুলিব প্ৰত্যেকৰে টাইটেল বাৰত আপোনাৰ টাইটেল থাকিব মানে যেটো নামত আপুনি সেভ কৰিব হৈছে সেভ কৰিছে ক্লিয়াৰ তো ইয়াতে আৰু এটা আছে আপুনি দেখিম আপুনি কি হলগে উইন্ডোজত আপুনি টাইটেল বাৰত দেখিম ড্ৰেগ কৰি এটাৰ পৰা মানে ওয়ান প্লেস টু আদাৰ প্লেসলৈ আপুনি মুভ কৰিব পাৰে হৈছে সাপোজ মই দুটা লৈছো হা দিস ওয়ান আৰু এটা আছে হৈছে দিস ওয়ান ডকুমেন্ট হৈছে আপুনি চাব ইয়াতে টাইটেল বাৰ যেটো আছে আপুনি ধৰি আপুনি ড্ৰেগ কৰিব পাৰিছে দেখিছে ড্ৰেগ হৈছে হৈছে এনেকৈ কৰি আপুনি ড্ৰেগ কৰিব পাৰে হৈছে আৰু কি হল কি টাইটেল বাৰৰ এটা এডভান্টেজ আছে কি হল কি আপুনি যিমানে ডকুমেন্টস খোলা নাথাকক কিয় আপুনি টাইটেল বাৰত যেটো নাম থাকিব সেই টাইটেলটো চাই আপুনি ডকুমেন্টসটো কোৰ কিহৰ হয় এটো আপুনি ডিফাইন কৰিব পাৰে হৈছে নে পেমেন্টৰ হয় নে আদাৰ্স মানে গুডছৰ হয় এইখিনি বস্তুখিনি গোটেই ডিটেইল আপুনি চাব পাৰে হৈছে এইখিনি আছে টাইটেলৰ ওভাৰভিউ তো এই ভিডিওত ইমান লৈকে প্লিজ লাইক এন্ড সাবস্ক্রাইব কৰিব আচ্ছা নেক্সট ভিডিওত লগ পোৱাৰ আশাৰে থ্যাংক ইউ এন্ড বাই বাই